মাই ইউটিউব চেনেল নেহা কিটচেন এণ্ড ব্লগছ। আজি মই বনালোঁ নানপুৰি, একদম হোটেলৰ নিচিনা তুলতুলীয়া। গতিকে মই কেনেকৈনো এই নানপুৰিকেইটা তৈয়াৰ কৰিলোঁ আহকচোন ৰেচিপিটো চাওঁ। খুব ছফ্ট কোমল হৈছে। গতিকে মই ইমান কোমল নানপুৰি কেনেদৰে ঘৰতে বনালোঁ ৰেষ্টুৰেণ্টৰ নিচিনা, আপোনালোকে মোৰ ৰেচিপিটো চাই লওক। নানপুৰিৰ বেটাৰটোৰ বাবে মই এটা বাতি লৈছোঁ। বেটাৰটো ইয়াতে তৈয়াৰ কৰিম, মানে ডোটো। তাৰ বাবে মই একাপ ময়দা লৈছোঁ আৰু একাপ লৈছোঁ। 2 কাপ ময়দাৰ জোখাৰে বনাম আজি। আপোনালোকে ইয়াত ইচ্ছা কৰিলে আটাও ব্যৱহাৰ কৰিব পাৰে, কিন্তু নানপুৰিৰ ক্ষেত্ৰত সদায় ময়দাটোৱে বেষ্ট। তাৰ বাবে মই লৈছোঁ ফেটি লোৱা দৈ আধা বাতি, মিক্স কৰি দিলোঁ। তাৰ বাবে অকণমান নিমখ লৈছোঁ, আধা চামুচতকৈ কম। খোৱা ছ'ডা লৈছোঁ অকণমান, আপোনালোকে বেকিং পাউডাৰো দিব পাৰে। আৰু এয়া চেনি লৈছোঁ, 2 চামুচ দিম চেনি। নানপুৰিটো মই প্ৰথমতে এতিয়া গোটেইখিনি বেটাৰ সানি ল'ম। আৰু ৰিফাইন তেল 2 চামুচ দিছোঁ, ৰিফাইন তেল। তেলটো আপোনালোকে ইচ্ছা কৰিলে বেছিও দিব পাৰে, তো মই বেছিকৈ দিয়া নাই, মাত্ৰ এইখন চামুচেৰে 2 চামুচ দিছোঁ। এয়া পানী লৈছোঁ 1 কাপ। মই এতিয়া পানী অলপ অলপকৈ দিম আৰু এনেদৰে গোটেই বেটাৰটো সানি ল'ম ভালদৰে। দৈ দিছোঁ যিহেতু পানী বেছি নালাগে আমাক বেটাৰটো তৈয়াৰ কৰোঁতে, কাৰণ দৈত যথেষ্ট পানী থাকেয়ে, সেইকাৰণে পানী অকণমানেৰে আমাৰ হৈ যাব। তো মই গোটেইখিনি এনেদৰে সানি লৈছোঁ। মই এইখিনি এতিয়া পূৰা এনেকৈ দৈ এটা তৈয়াৰ কৰি ল'লোঁ। ইয়াক মই 30 মিনিটৰ কাৰণে থৈ দিম। ইয়াত যিহেতু বেকিং ছ'ডা আৰু দৈ ব্যৱহাৰ কৰিছোঁ, মইতো ই ফুলি দুগুণ হ'ব। তেতিয়ালৈকে আপোনালোকক মই 30 মিনিট সময় এনেদৰে ঢাকনি মাৰি থৈ দিছোঁ, বতাহ সোমাব নোৱাৰাকৈ। ইয়াক মই 30 মিনিট পিছত আপোনালোকক দেখুৱাই আছোঁ। ইমানটো আছে দৈটো, পিছত কিমান ডাঙৰ হ'ব দেখুৱাই আছোঁ। 30 মিনিট হৈ গ'ল। আপোনালোকক মই কৈছিলোঁ ই ফুলি দুগুণ হ'ব, গতিকে ই ফুলিছে। মই আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, ধুনীয়াকৈ ফুলিছে। এয়া আঙুলি সোমাই যায় ধুনীয়াকৈ। গতিকে ইয়াত থকা যিমানখিনি হাৱা আছে, মই গোটেইখিনি ইয়াত উলিয়াই ল'ম এতিয়া ধুনীয়াকৈ। আৰু একবাৰ এনেদৰে মঠি ল'ম। আপোনালোকে ময়দাৰ পৰিমাণটো 2 কাপ ময়দাত 1 কাপ টেঙা দৈ দিব, তেতিয়া ইমান ধুনীয়াকৈ ফুলি আহিব। আচলতে বস্তুৰ পৰিমাণবিলাক সঠিক হ'লে সদায় বস্তুবোৰ ভাল হয়। মই ইয়াত 2 কাপ ময়দা লৈছিলোঁ আৰু 1 কাপ টেঙা দৈ লৈছিলোঁ, আৰু অকণমান ছ'ডা দিছিলোঁ, অকণমান আৰু। তো সেইখিনি মাৰি মই 30 মিনিট থৈ দিছিলোঁ। 30 মিনিট পিছত ই ধুনীয়াকৈ ফুলি আহিছে। এতিয়া মই ইয়াক উলিয়াই এনেদৰে এখন বেলনাত ল'ম। ইয়াত লৈছোঁ মই, ধুনীয়াকৈ মঠি ল'ম। লাড্ডু বনাই ল'ম নানপুৰিৰ কাৰণে। পুৰিটো আমি সকলোৱে খাই থাকোঁ, কিন্তু আজি অকণমান অন্য ধৰণৰ হ'ব পুৰিটো। গতিকে মই কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিবচোন ভিডিঅ'টো। আচলতে গোটেইকেইটা এনেকৈ লাড্ডু বনাই লৈছোঁ। এতিয়া মই ইয়াতে বেলিম। বেলনাখনত মই অকণমান ৰিফাইন তেল দি লৈছোঁ। আপোনালোকে ময়দা ব্যৱহাৰ নকৰিব, নহ'লে তেলটো যিটো তেলত ভজা যায় সেই তেলটো ক'লা পৰি যায়। এনেদৰে মই গোটেইখিনি পুৰি বেলি ল'ম। বেছি পাতল নকৰোঁ মই, খুব নৰম হৈছে যিহেতু অলপ লাগি লাগি যায়। এনেদৰে মই গোটেইকেইটা পুৰি বেলি ল'ম। গোটেইকেইটা নানপুৰি বেলি ল'লোঁ। এই দেখিছে, নানপুৰি সদায় আপোনালোকে ডাঠ কৰি ৰাখিব, পাতল নকৰিব, তেতিয়াহে খাবলৈ ভাল লাগে আৰু খুব নৰম হয়। এনেদৰে মই বাচন এখনত থৈ ল'লোঁ। এতিয়া মই এইখিনি ভাজি দেখুৱাম বলক। ৰিফাইন তেল দি দিছোঁ। ইয়াত মই লুচি এটি এটিকৈ দি দিম। লুচি মানে নানপুৰি। নানপুৰি মই দি দিলোঁ। দেখিছে, বহাই দিয়াৰ লগে লগে ফুলিব আৰম্ভ কৰিছে। অকল ফুলাই নহয়, এই খুব তোলাৰ নিচিনা নৰমো হ'ব। দেখিছে ধুনীয়াকৈ ফুলি আহিছে। খুব লেহুকা হয় আচলতে নাভাজোতে। সদায় পৰিমাণটো আপোনালোকে ভালদৰে হেৰি কৰিব। 2 কাপ ময়দা, 1 কাপ টেঙা দৈ দিব, তেতিয়া পানী বেছি নালাগে। মোৰ অকণমান পানী, 2 চামুচমান পানীহে লাগিছে মাত্ৰ, দেখিছে আপোনালোকে। তো মই এনেকৈ গোটেইকেইটা লুচি ভাজি ল'ম। পুৰিকেইটা গৰমে থাকিবলৈ এটা এনেদৰে মিল্টনৰ হটকেছ লৈছোঁ।
ইয়াতে ধুনীয়া হৈ থাকিব গৰম হৈ। তো মই এনেদৰে গোটেইকেইটা পুৰি এটি এটিকৈ ভাজি ল'লোঁ। আপোনালোকক দেখুৱাই আছোঁ ইমান নৰম হৈছে। এটি এটিকৈ গোটেইকেইটা মই ভাজি ল'লোঁ। তো মই এতিয়া দেখাম কি এয়া চাওক ইমান ধুনীয়া হৈছে। ভিতৰখন চাওক ধুনীয়া কোমল হৈছে, খুব স্পঞ্জি হৈছে, একদম হোটেল বা ৰেষ্টুৰেণ্টৰ নিচিনা হৈছে। গতিকে আপোনালোকে ঘৰতে এনেকৈ ট্ৰাই কৰিব পাৰিব। গতিকে মই কি বস্তু দিছোঁ সেইখিনি আপোনালোকে ফ'ল' কৰিলে হ'ল। চাওক কিমান ধুনীয়া কোমল হৈছে। ইয়াক আপুনি বুটৰ দাইল বা চাটনি বা কিবা অন্য তৰকাৰীৰ লগত, আলুৰ দমৰ লগত গৰমে গৰমে পৰিৱেশন কৰিব খাব পাৰিব। আৰু ল'ৰা ছোৱালীও আপোনাৰ বহুত ভাল পাব। গতিকে চাওক কিমান কোমল হৈছে। গতিকে মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে চাই ৰেচিপিটো, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।